ৰাইজৰ গাঁঠিৰ ধন ভাঙি শদিয়া ৰাইজে নিৰ্মাণ কৰিলে ঢলা নৈৰ ওপৰত এখন বাঁহৰ দলং আৰু উদ্বোধন কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ছৈখোৱা অঞ্চলৰ আজোখা আৰু অসমীয়া সোণাৰী গাঁওবাসী ৰাইজে শদিয়াৰ তিনিটা কাৰ্যকালৰ বিধায়ক বলিন চেতিয়াৰ বঞ্চনাত ক্ষুব্ধ হৈ নিজ গাঁঠিৰ ধন ভাঙি শ্ৰমদানেৰে ঢলা নৈৰ ওপৰত প্ৰায় ৪৫ মিটাৰ দৈৰ্ঘ্যৰ এখন কাঠ বাঁহৰ দলং নিৰ্মাণ কৰা কাৰ্যই সমগ্ৰ ছৈখোৱা অঞ্চলত ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে। ছৈখোৱা অঞ্চলৰ অন্তৰ্গত আজোখা আৰু অসমীয়া সোণাৰী গাঁৱৰ মাজৰ কোনো এখন দলং অথবা যাতায়াত ব্যৱস্থা নথকাৰ বাবেই আজোখা অসমীয়া সোণাৰী মেগেলা নমেচাকি দীঘল মেচাকি মাছগাঁও ইত্যাদিকে ধৰি ছৈখোৱা অঞ্চলটোৰ প্ৰায় ১০ৰ পৰা ১২খন গাঁও ৰাইজে সুদীৰ্ঘ বহু বছৰ ধৰি যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে। ৰাইজৰ শ্ৰমদানেৰে নিৰ্মাণ কৰা উক্ত দলংখন বুধবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। উল্লেখযোগ্য যে উক্ত গাঁওবাসীয়ে বহুবাৰ আবেদন নিবেদন কৰাৰ পাছতো দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰে একেৰাহে ৩বাৰকৈ বিধায়কৰ পদ আসন অধিষ্ঠিত কৰা বিধায়ক বলিন চেতিয়াই কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। আৰু অসমীয়া সোণাৰী গাঁও দুইখনে ঐক্যবদ্ধভাৱে এখন বাঁহৰ দলং তেওঁলোকে নিৰ্মাণ কৰিছে, প্ৰায় ৪৫ মিটাৰ দীঘল। আৰু এই দলং নিৰ্মাণৰ যোগেদি দুইখন গাঁৱৰ মাজত তেওঁলোকৰ এটা যোগসূত্ৰ স্থাপন হ'ল। বিশেষকৈ তাৰ মানুহৰ যিবোৰ অসুবিধা আছিল, অহা যোৱা কৰাৰ অসুবিধা, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ যোৱা, তাৰ লগে লগে আন আন বস্তু অনা নিয়া কৰা, এনেকুৱা এটা ব্যাপক অঞ্চলত এটা বহু দিনৰ পৰা অসুবিধা চলি আছিল। বিশেষকৈ ঢলা নৈৰ ওপৰত কোনো ধৰণৰ দলং নথকাৰ কাৰণে সেই অঞ্চলটোত ৰাইজ এটা ব্যাপক অসুবিধাৰ সন্মুখীন হৈছিল। আৰু আজি ৰাইজে একেলগে ঐক্যবদ্ধভাৱে তেওঁলোকে এখন দলং নিৰ্মাণ সমিতি তেওঁলোকে গঠন কৰি কিছুদিনৰ ভিতৰত এখন দলং তেওঁলোকে তৈয়াৰ কৰিলে। তেওঁলোকে বনাই দেখুৱাই দিলে যে মানুহৰ শক্তি কিমান, জনতাৰ শক্তি কিমান।